নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এডিআৰই জিকে সিৰিজৰ টপ 10 MCQ কুৱেশ্যন, যিবিলাক কুৱেশ্যন অসম চৰকাৰৰ বিভিন্ন কম্পিটিটিভ এক্সামত বাৰে বাৰে আহি থাকে। আজি আমাৰ প্ৰথম প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো? কাঞ্চনজঙ্ঘা, নন্দা দেৱী, মাউণ্ট এভাৰেষ্ট, K2 বা গৰ্ডইন ষ্টোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, গৰ্ডইন ষ্টোন। আমাৰ দ্বিতীয় প্ৰশ্ন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো বিশ্ব ঐতিহ্য স্থান? অপশ্যন এ মানাহ, অপশ্যন বি কাজিৰঙা, চি নামেৰি, ডি ওৰাং। ইউনেস্কো এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা যিয়ে কিছুমান বস্তুক বিশ্ব ঐতিহ্য বুলি ঘোষণা কৰে। আমাৰ অসমৰো কিছুমান বস্তু ইয়াৰ অন্তৰ্ভুক্ত আছে। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোই বিশ্ব ঐতিহ্য বুলি ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি চাহ উৎপাদন হয়? পশ্চিমবংগ, কেৰালা, অসম, তামিলনাডু। চাহপাতৰ ক্ষেত্ৰত কোনখন ৰাজ্য ভাৰতৰ ভিতৰত চবতকৈ বেছি আগবঢ়া সেইটো সুধিছে আমাক। গতিকে ইয়াৰ উত্তৰ চবে আমি জানো কম বেছি পৰিমাণে। শুদ্ধ উত্তৰ হ'ব আমাৰ অসম, অপশ্যন চি। নেক্সট প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যৰ সৈতে অসমৰ আটাইতকৈ দীঘল সীমা আছে? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে অসমে আটাইতকৈ দীঘলীয়া বাউণ্ডাৰী শ্বেয়াৰ কৰিছে? অপশ্যন এ অৰুণাচল, বি নাগালেণ্ড, মেঘালয়, পশ্চিমবংগ। এইটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, আমাৰ অসমৰ সৈতে পশ্চিমবংগৰ এক দীঘলীয়া বাউণ্ডাৰী শ্বেয়াৰ হৈ আছে। অসমৰ কোন জিলাক চাহ নগৰী বুলি কোৱা হয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো প্ৰশ্ন বাৰে বাৰে আহি থাকে বিভিন্ন কম্পিটিটিভ এক্সামত। চাহ নগৰী আৰু বস্ত্ৰ নগৰী আৰু ছত্ৰ নগৰী। অপশ্যন এ যোৰহাট, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি শিৱসাগৰ। চাহ নগৰী বুলি আমি ক'ব পাৰোঁ ডিব্ৰুগড়ক, অপশ্যন বি। অসমত মুঠতে কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? 5খন, 6খন, 7খন, 8খন। আমাৰ অসমত কিছুমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে, সেইবিলাক বাৰে বাৰে আহি থাকে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত। আগতে আমাৰ ৰাষ্ট্ৰীয় উদ্যান 5খন আছিল যদিও এতিয়া অলপ বৃদ্ধি হৈছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 7খন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো প্ৰশ্ন বাৰে বাৰে আহি থাকে। অপশ্যন এ নগাঁও আৰু গোলাঘাট, অপশ্যন বি যোৰহাট আৰু শিৱসাগৰ, অপশ্যন চি ডিব্ৰুগড় আৰু তিনিচুকীয়া, অপশ্যন ডি বৰপেটা আৰু বঙাইগাঁও। আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত। অসমৰ কোন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? এ পবিতৰা, বি মানাহ, চি চক্ৰশিলা, ডি ওৰাং। সোণালী বান্দৰ অসমৰ বহু ঠাইত পোৱা যায় যদিও কোনো এটা বিশেষ অভয়াৰণ্য ইয়াৰ বাবে বিখ্যাত। এইটো আপোনালোকে আইডিয়া কৰকচোন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানাহ। মানাহ ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। ভাৰতৰ আটাইতকৈ দীঘল উপকূল থকা ৰাজ্য কোনটো? আটাইতকৈ দীঘল উপকূল মানে সাগৰৰ সৈতে নিজৰ বাউণ্ডাৰী শ্বেয়াৰ কৰা ৰাজ্য বুলি ক'ব পাৰি। অপশ্যন এ কেৰালা, অপশ্যন বি গুজৰাট, অপশ্যন চি মহাৰাষ্ট্ৰ, অপশ্যন ডি তামিলনাডু। কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল উপকূল থকা ৰাজ্য সেইটো হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গুজৰাট। অসমৰ কোনটো নদীক নীল নদী বুলি কোৱা হয়? বৰাক, মানাহ, দিহিং, ব্ৰহ্মপুত্ৰ। নীল নদী বুলি ক'লে আমি সাধাৰণতে পৃথিৱী বিখ্যাত নীল নদীৰ কথাই ভাবোঁ, কিন্তু ইয়াত সুধিছে অসমৰ কোনটো নদীক নীল নদী বুলি কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দিহিং। গতিকে এডিআৰইৰ এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' পাবলৈ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব।
এডিআৰি এক্সামলৈকে আমি বহুতো টপিক আগবঢ়াম এইটো চেনেলত। থেংক ইউ ফৰ ৱাচিং।